নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই নতুন ভিডিঅ' এটা লৈ আহিছোঁ বহুত দিনৰ মূৰত। আৰু ভিডিঅ'টো হৈছে মোৰ বতা চৰাই আজি 18 দিন হ'ল। আৰু লগতে মই যোৱাকালি মই লোকেল মুৰ্গী পোৱালি আনিছিলোঁ, তাৰে ওপৰত ভিডিঅ'টো কেনেকৈ ব্ৰিডিং কৰিছোঁ আৰু বতা চৰাই কেনেকৈ ৰাখিছোঁ চাব পাৰে। এই মোৰ বতা চৰাই মই নতুনকৈ ঘৰটো বনাই মই সাজি ওলাইছোঁ। আৰু বতা চৰাই আজি মই 18 দিন হ'ল। 18 দিনত মই ষ্টাৰ্টাৰ ফিডটো দি আছোঁ, প্লাছ মই সপ্তাহত 2 দিন ভিটামিন ভিমাৰেল আৰু কেলছিয়াম অক্সটোবেটো 2 দিনৰ মূৰে মূৰে দি আছোঁ। আৰু কেতিয়াবা ধৰা অলপ দুৰ্বল হ'লে দুটা মিহলি কৰি দিওঁ। আৰু বেছি গৰম পৰিলে মানে মই হেৰিটো দিওঁ, যিটো চৰবত আছে ORS, মই বেলেগ এটা চৰবত আনিছোঁ, সেইটো দিওঁ। আৰু লগতে মই লোকেল চৰাই পোৱালি যোৱাকালি আনিছোঁ 150টা। তাৰে আনোতে অলপ প্ৰব্লেম হ'ল, তাৰে 2টা মৰ্টেলিটি হ'ল যোৱাকালিতে, আৰু আজি 2টা মৰিলে, টোটেল 4টা মৰিলে। আৰু বাকী সকলোবিলাক ঠিকে আছে, কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই। আৰু কালি বহুত গৰমৰ কাৰণে 2টা মৰ্টেলিটি হ'ল। আৰু অনাৰ পিছতে অলপমান ৰেষ্ট দি কিনে মই গোটাইকেইটা পোৱালিকে মানে যিটো পানী আছে পানীটো মানে ORSটো মিহলি কৰি মানে সকলোবিলাক মই পোৱালিকে খুৱাই দিছোঁ। তাৰপিছত মানে যিকেইটা পোৱালি যিমান আছে পোৱালি, সেই 150টা পোৱালি গোটাইকেইটাকে খুৱাই এৰি দিছোঁ। আৰু তাৰপিছত অলপ টাইম মই এনেকৈ থাকিব দিছোঁ। তাৰে পিছত যিটো দানা আছে পিষ্টাটাৰটো মই ছটিয়াই দিছোঁ। আৰু ব্ৰিডিং ধুনীয়াকৈ হৈ আছে, চাব পাৰে, কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই। আৰু এই বতা চৰাই এনি টাইম ধৰা প্ৰায় খায়ে থাকে, কিন্তু এই লোকেল মুৰ্গীৰ গ্ৰোথটো অলপ দেৰিকৈ হয়। আৰু অৰিজিনেল পিয়ৰ লোকেল হয়তো। মই কালি বৰমাৰ পৰা আনিছোঁ। আৰু কাৰোবাক যদি পোৱালি লাগে তেন্তে মোৰ লগত কণ্টেক্ট কৰিব পাৰে, মই যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। ধুনীয়া পোৱালি হয়। আৰু এইবিলাক হৈছে মোৰ ঔষধ। আৰু ভেকচিন দিয়াৰ টাইমত মই ভিডিঅ' বনাম। আৰু পাৰিলে মোৰ অলপ টাইম কম আছে, পাৰিলে মই ডেইলি ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম, কিন্তু টাইমৰ অভাৱ, সেইকাৰণে মই অলপ দেৰিকৈ ভিডিঅ' আপলোড কৰি থাকোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ